Good evening, my dear students. আজি আমি এটা নতুন টপিক পঢ়িম পার্সেন্ট কম্পোজিশন আমি কেনেকৈ উলিয়াম আমি কি হৈছে এটা মলিকুল ললো তে মলিকুলটো আমি আগতে কৈছো যে মলিকুল ইজ নাথিং বাট ইট ইজ দ্য কালেকশন অফ এটমস মলিকুল ইজ কম্প্রাইজড অফ এটমস ওকে এতিয়া সেই মলিকুলটোত কোনবা এটম এটাৰ কিমান পার্সেন্টেজ আছে সেইটো এটা খুব ইম্পৰ্টেন্ট ইনফৰমেশন কেমিষ্ট্ৰিত তে আমি কেনেকৈ উলিয়াব লাগে পার্সেন্ট কম্পোজিশন মানে বাই মাস বুলি কও পার্সেন্ট কম্পোজিশন বাই মাস আমি কেনেকৈ উলিয়াব লাগে সেই বিষয় আজি পঢ়িম আৰু হেতু আমি নিউমেৰিকেল প্ৰবলেম সলভ কৰি পেলাই আমি পঢ়িম তেতিয়া আমাৰ কনসেপ্টটো খুব সোনকালে ক্লিয়াৰ হ'ব এতিয়া ধৰা আমি এমোনিয়া মলিকুলটো এই এমোনিয়া মলিকুল ইজ কম্প্রাইজড অফ two kind of atoms not two atoms ammonia molecule is comprised of 4 atoms but ammonia molecule is comprised of two kinds of atoms one is nitrogen another is hydrogen atoms okay এতিয়া যদি আমাক খোদে যে what is the percent composition by mass of hydrogen in ammonia okay তেতিয়া হলে আমি কি কৰিব লাগিব এটা ফৰ্মুলা জানিব লাগিব আমাৰ সেই ফৰ্মুলাটো কি যে percent composition by mass তো কি আছে এইটো আমাৰ ফৰ্মুলা total molar atomic mass of element আমি যেটো এলিমেন্টৰ percent composition by mass উলিয়াব বিচাৰিছো সেই এলিমেন্টৰ total molar atomic mass তো আমাক ইয়াত নিউমেৰেটৰত লাগিব আৰু ডিনোমিনেটৰত কি হ'ব molar mass of the whole compound গোটেই কম্পাউণ্ডৰ যেটো আমাৰ molar mass সেই molar mass তো আমি দিব লাগিব দিয়াৰ পিছত তাক আমি ইনটু 100% কৰিলে যেটো আমি ভ্যালু পাম সেই ভ্যালুটো হ'ব পার্সেন্ট কম্পোজিশন বাই মাস আমি এটা एग्जांपल হতে পঢ়ো যে এতিয়া আমি অ্যামোনিয়া মলিকুল এটা প্ৰশ্ন যে হোৱাট ইজ দা পার্সেন্ট কম্পোজিশন বাই মাস অফ হাইড্রোজেন ইন অ্যামোনিয়া মানে অ্যামোনিয়া মলিকুলটোত হাইড্রোজেনৰ পার্সেন্ট কম্পোজিশন বাই মাস কিমান আছে ওকে বা মাস পার্সেন্টেজ কিমান আছে তেতিয়া হলে আমি কি কৰিব লাগিব প্ৰথমতে আমি যদি পিৰিয়ডিক টেবুল এখনত চাও যে তেতিয়া আমি দেখিম যে হাইড্ৰোজেন এনেকৈ লিখা থাকে 1 এটো হল হাইড্ৰোজেনৰ এটমিক নাম্বাৰ আৰু এই তলত যেটো নাম্বাৰ থাকে হেতু হৈছে আমাৰ তোমাৰ এলিমেন্টৰ কি হৈছে এটমিক মাস ওকে তেতিয়ালে নাইট্ৰোজেনৰ ক্ষেত্ৰত আমি দেখিবলৈ পাম এটো 14.007 ওকে আৰু এটো এটমিক নাম্বাৰ 7 ওকে নাও আমাৰ প্ৰথম কথাটো হল আমি কি কৰিম যে মোলাৰ মাস অফ অ্যামোনিয়া উলিয়াম এই অ্যামোনিয়া কম্পাউণ্ডৰ আমাৰ কি হৈছে মোলাৰ মাস উলিয়াম মোলাৰ মাস অফ অ্যামোনিয়া আমি আগতে কৈছো যে মোলাৰ শব্দটো যেতিয়া কৈ দিম তেতিয়া হল আমাৰ কি হ'ব যে 1 মোলত থকা অ্যামোনিয়া মলিকুলৰ যেটো মাস হ'ব সেই মাসটো আমি ক্যালকুলেট কৰিবলৈ তো মোলাৰ মাস অফ কম্পাউণ্ড মোলাৰ মাস অ্যামোনিয়া কেটা নাইট্ৰোজেন আছে এটা নাইট্ৰোজেন আছে 1 নাইট্ৰোজেন আৰু কেটা আছে তিনটা হাইড্ৰোজেন ওকে তে নাইট্ৰোজেনৰ আমাৰ নাইট্ৰোজেনৰ যেটো এটমিক মাস সেই এটমিক মাসটো হল 14.007 আমি সিম্পলিফিকেশনৰ কাৰণে আমি এটো 14.01 বুলি লব পাৰো ওকে গতিকে আমাৰ নাইট্ৰোজেন কেটা আছে এটা আছে 1 গ্ৰাম পাৰ মোল হনে তাৰ মানে নাইট্ৰোজেনৰ মোলাৰ এটমিক মাস কিমান 14.01 গ্রাম পার মোল মানে 1 মোলত 14.01 গ্রাম থাকে প্লাস আমাৰ কি আছে তিনটা হাইড্ৰোজেন আছে ওকে তিনটা হাইড্ৰোজেন আছে 3 ইনটু হাইড্ৰোজেনৰ এটমিক মাসটো আমি পাইছো 1.01 গ্রাম পার মোল ওকে আমাৰ আসলে 1.008 আমি সিম্পলিফিকেশনৰ কাৰণে 1.01 বুলি ধৰি লৈছো এটো যদি আমি কৰো তেতিয়া হলে আমি পাম 14.01 plus 3.03 গ্রাম পার মোল মানে 17.04 গ্রাম পার মোল ওকে এতিয়া ইয়াৰ আমাৰ কৈছে টোটাল মোলাৰ এটমিক মাস অফ এলিমেন্ট এতিয়া আমাৰ পার্সেন্ট কম্পোজিশন বাই মাস কাৰ উলিয়াইছো হাইড্ৰোজেনৰ তে হাইড্ৰোজেন ইয়াত কেটা আছে তিনটা আছে গতিকে হাইড্ৰোজেনৰ টোটাল মাস কিমান আছে টোটাল মোলাৰ এটমিক মাস অফ হাইড্ৰোজেন আমি উলিয়াব লাগিব ওপৰত নিউমেৰেটৰত পুট কৰা টোটাল মোলাৰ এটমিক মাস অফ হাইড্ৰোজেন ওকে কেটা আছে আমাৰ হাইড্ৰোজেন
সেইটো কাৰণে আমি টোটেল শব্দটো লগাইছো তাৰমানে অকল এটাৰ মানে অকল হাইড্ৰোজেন এটা এটমৰ ললে নহব টোটেল যিমানটা থাকে সিমানটা লব লাগিব যিমান সেই এলিমেন্টটো যিমানটা থাকিব যেটো এলিমেন্টৰ তুমি পাৰচেন্ট কম্পোজিশন উলিয়াবলৈ বিচাৰিছা মলিকুলটোত সেই এটমটো যিমানটা থাকিব সিমানটাৰে তুমি কি কৰিব লাগিব মাছটো লব লাগিব তে টোটেল মোলাৰ এটমিক মাছ অফ হাইড্ৰোজেন কিমান হ'ব তোমাৰ এটা হাইড্ৰোজেনৰ ক্ষেত্ৰত আমাৰ কিমান আছিল 1.01 এতিয়া আমাৰ আছে কেটা তিনটা 1.01 3 into 1.01 গ্ৰাম পাৰ মোল মানে 3.03 গ্ৰাম পাৰ মোল ওকে নাও আমাৰ কি হ'ব এতিয়া আমি পাই গলো আমি এটো আমাৰ কি হৈছে টোটেল মোলাৰ এটমিক মাছ অফ হাইড্ৰোজেন এটো আমি ক'ত বহাব লাগিব নিউমাৰেটৰত বহিব লাগিব আৰু আমাৰ এই মোলাৰ যেটো এটমিক মাছ অফ দি হোল কম্পাউন্ড আমাৰ কি হত বহাব লাগিব ডিনোমিনেটৰত বহাব লাগিব তাৰ পিছত তেতিয়ালে আমি বহাই দিও কি হ'ব পাৰচেন্ট অফ তেতিয়ালে আমাৰ হাইড্ৰোজেন কিমান হ'ব আমাৰ টোটেল মোলাৰ এটমিক মাছ অফ দা এলিমেন্ট কিমান আছে 3.03 গ্ৰাম পাৰ মোল মোলাৰ এটমিক মোলাৰ মাছ অফ কম্পাউন্ড এমোনিয়া কিমান পালো আমি 17.04 গ্ৰাম পাৰ মোল ইনটু 100% তে গ্ৰাম পাৰ মোল কেনসেল হৈ গল এতিয়া আমাৰ কি থাকিলে 3.03 into 17.04 এটো যদি আমি ক্যালকুলেশন কৰো তেতিয়া হলে আমি পাম 0.1778 into 100% ওকে এটো কইলে আমাৰ কি হ'ব 17.78% তাৰমানে হাইড্ৰোজেন এই এমোনিয়াত তোমাৰ পাৰচেন্ট কম্পোজিশন কিমান আছে 17.78% ওকে আমি নেক্সট এটা প্ৰবলেম কৰিবলৈ যাও এটো আমাৰ প্ৰবলেম একে ডিটাৰমাইনিং পাৰচেন্ট কম্পোজিশন মাছ অফ কাৰ্বন ইন C9H8O4 এটো মলিকুলাৰ ফৰ্মুলাটো হল আমাৰ C9H8O4 আৰু এটো আমাৰ এস্প্ৰিন এটা মেডিসাইন ওকে সেই মলিকুলটো এস্প্ৰিন মলিকুলটোৰ মলিকুলাৰ ফৰ্মুলাটো হল C9H8O4 এতিয়া তেতিয়াহলে আমি কি কৰিব লাগে কাৰ্বনৰ উলিয়াব লাগে তেতিয়াহলে পাৰচেন্ট কম্পোজিশন বাই মাছটো আমাৰ কি হ'ব এটো হ'ব পাৰচেন্ট কম্পোজিশন বাই মাছটো কি হ'ব টোটেল মোলাৰ এটমিক মাছ অফ আমি কাৰ্বন উলিয়াব লাগে গতিকে আমাৰ কি হ'ব টোটেল মোলাৰ এটমিক মাছ অফ কাৰ্বন divided by molar mass of the whole compound into 100 same formula আমি apply কৰিব লাগিব গতিকে আমি এটা কি উলিয়াম প্ৰথমতে আমি এস্প্ৰিনৰ molar mass তো উলিয়াম ওকে molar molecular mass তো molar mass বুলি কয় বা molar atomic mass তো molar mass বুলি কয় হয়নে আমি খালি কথাটো দুইটাৰ মাজত এটা ডিস্টিংগুইশ কৰিবৰ কাৰণে মই সাধাৰণতে মোলাৰ এটমিক মাছ বা মোলাৰ মলিকুলাৰ মাছ বুলি কওঁ আসলে দুইটাকে মোলাৰ মাছ বুলি কোৱা হয় ওকে নাও মোলাৰ মাছ আমি কেনেকৈ উলিয়াম ইয়াত আছে কাৰ্বন 9টা আছে 9টা কাৰ্বন আছে 8টা হাইড্ৰোজেন আছে 4টা অক্সিজেন আছে ওকে 9টা কাৰ্বনৰ তোমাৰ মোলাৰ এটমিক মাছ কিমান 12.01 গ্ৰাম পাৰ মোল ওকে প্লাস হৈ গল 8টা হাইড্ৰোজেন আছে আমাৰ কিমান আছিল 8 হাইড্ৰোজেন কি আছে 1.01 গ্ৰাম পাৰ মোল প্লাস আমাৰ 4টা অক্সিজেন আছে 4টা অক্সিজেনৰ তেতিয়াহলে আমাৰ কি আছে 44 ইনটু অক্সিজেনৰ মোলাৰ মাছ 00 গ্ৰাম পাৰ মোল ওকে তেতিয়াহলে আমাৰ কিমান হ'ব এটো 9018.09 প্লাস 8 প্লাস 08 plus 640 গ্ৰাম পাৰ মোল এটো যদি আমি প্লাস কৰো তেতিয়া হলে আমি এটা ভ্যালু পাম 180.17 গ্ৰাম পাৰ মোল পাম ওকে তেতিয়া হলে আমাৰ মোলাৰ মাছটো কিমান আছে মোলাৰ মাছ অফ এস্প্ৰিন তেতিয়া হলে কিমান হল 180.17 গ্ৰাম পাৰ মোল ওকে এতিয়া আমাৰ উপৰটো উলিয়াব লাগিব আমাৰ আমি কি আছে ডিনোমিনেটৰটো উলিয়াই ললো মোলাৰ মাছ অফ দি হোল কম্পাউন্ড 180.17 গ্ৰাম পাৰ মোল মানে 1 মোলত 180.17 গ্ৰাম থাকে এটা আমি গম পালো এতিয়া আমাৰ এই কম্পাউন্ডত কাৰ্বন কেটা আছে 9টা আছে গতিকে আমি উলিয়াব লাগিব টোটেল মোলাৰ মাছ অফ কাৰ্বন এতিয়া মলিকুলটোত কাৰ্বন কেটা আছে
9টা আছে গতিকে আমি কি কৰিব লাগিব কাৰ্বনৰ যেটো এটমিক মাস মোলাৰ এটমিক মাস তাৰ লগত 9 ৰে ইনটু কৰিব লাগিব কাৰ্বনৰ কিমান আছিল 12.01 গ্ৰাম পাৰ মোল মানে কিমান হল 8.09 গ্ৰাম পাৰ মোল হৈ গল ওকে এতিয়া আমাৰ ফৰ্মুলাটো কি হল পাৰ্চেন্ট কম্পোজিশন বাই মাস অফ পাৰ্চেন্ট কম্পোজিশন বাই মাস অফ কিমান হ'ব কাৰ্বন এছপিৰিয়ন কিমান উলিয়াম আমি টোটাল মাস অফ কাৰ্বন আমি পালো 108.09 gram per mole okay then what we got molar mass of the whole compound আমি কিমান পালো 180.17 gram per mole লিখি দিলো 180.17 gram per mole okay এটো কৈ দিলো কৈ দি তাক আমি কি কৈছে 100 ৰে মাল্টিপ্লাই কৰিলো 100% এটো okay এটা এইটো যে 108.09 gram per mole divided by 180.17 gram per mole to জামা আছে হেতু আমি কৰিলে পাম 0.5999 into 100% okay মানে এইটো যদি আমি কৰো তেতিয়ালে আমি এটো পাম গ্রাম পার মোল ক্যান্সেল হৈ গল এটা 100 এর ইয়াক যদি মাল্টিপ্লাই কৰি দিও কি হ'ব 59.99% মানে approximately 60% carbon a by mass a aspirin molecule to আছে এনেকে আমাৰ কি হৈছে পার্সেন্ট কম্পোজিশন তো আমি উলিয়াব পাৰো এটা মলিকুলত এটা এলিমেন্টৰ আমি পার্সেন্ট কম্পোজিশন তো আমি এটো উলিয়াব পাৰো আৰু ইয়াৰ যেটো এপ্লিকেশন তো সাধাৰণতে আমি কি আছে এম্পিৰিক্যাল ফৰ্মুলা উলিয়াবলৈ আমাৰ দৰকাৰ হয় ইয়াৰ আমি আৰু নেক্সট ক্লাছত আমি বা নেক্সট ভিডিও যেতিয়া আমি বনাম তেতিয়া আমি এই বস্তুটোৰ এপ্লিকেশনটো শিকিম আজিলে ৰাখিছো থ্যাংক ইউ